নমস্কাৰ বন্ধুসকল, যিহেতু এতিয়া পবিত্ৰ ভাদমাহ চলি আছে, গতিকে আজি আমি যাবলৈ ওলাইছোঁ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা। বৰদোৱা নামঘৰ আমাৰ ঘৰৰ পৰা প্ৰায় 200 কিলোমিটাৰ নিলগত। বৰদোৱা নামঘৰ পোৱাৰ আগতে আমি পাৰ হৈ যাব লাগিব আমাৰ অতিকেই মৰমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এয়া আপোনালোকে দেখিছে কাজিৰঙাৰ ঘন অৰণ্যৰ মাজে মাজে আমি যাত্ৰা কৰি গৈ আছোঁ। চাৰিওফালে কেৱল গছ গছ গছ। এয়া আমি আহি পাই গলোহি বৰদোৱা নামঘৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। ইয়াতে তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল, ইয়াতে তেওঁ বহুত কিবা কিবি কৰিছিল। এয়া চাই লওক বৰদোৱা নামঘৰৰ মেইন মন্দিৰ ভাগ। আজিলৈ সামৰিছোঁ, বাই বাই।